Hey guys, welcome back to my channel and welcome back to my video. কি খবৰ আপোনালোকৰ ভালনে? মই ৰূপসিখাই মোৰ চেনেললৈ স্বাগতম জনাইছো। এতিয়া ভিডিওটো দেৰি নকৰি ষ্টাৰ্ট কৰো আৰু আজি গৈ আছো এঠাইলৈ তেনেহলে গৈ থাকো লাহে লাহে নহয় জানো। এখন হৈছে ধেমাজি কলেজ আমাৰ পৰা 2 মিনিটমান লাগে আৰু এয়া হৈছে 2004 চনৰ বম ব্লাষ্ট যেতিয়া হৈছিলে শ্বহীদ বেদী হয়। কিন্তু তুমি জনী মই Next zone. ডিব্ৰুগড় বেছি দূৰ আকৌ আমি কোলাজান পোৱাৰ লগে লগে অকণমানহে থাকেগৈ কোলাজানৰ পৰা হ'বলৈ ভাত মেলিব লাগে ন। আৰু আজি আমাৰ ধেমাজি বন্ধ দেওবাৰে বন্ধ থাকে কাৰণে একদম দোকানবিলাক বন্ধ হৈ আছে। আৰু এয়া আহি পালোহি মই পঢ়া কলেজখন। এইখন হৈছে মৰিধল কলেজ। এইখন কলেজতে মই 2013 চনৰ পৰা 15 চনলৈকে বিজ্ঞান শাখাত অধ্যয়ন কৰিছিলোঁ আৰু ইয়াতো বহুতো মেমৰিজ আছে আৰু সেইবিলাককে লৈ পিনি ৰোমন্থন কৰোঁ কেতিয়াবা। বাকী এইখিনি জেগাখিনিত মই এইখনতে মেছত আছিলোঁ। মই দেখাই আছোঁ আপোনালোকক ৰ'ব হা। এই আঙুলিৰে দেখাইছোঁ যে সেই চুকটোলৈ তাতে মোৰ ৰুম আছিলে। আপোনালোকক দেখুৱাম আজি মই পঢ়া স্কুলখন। এইখনতে মই অধ্যয়ন কৰিছিলোঁ ক্লাছ 5ৰ পৰা 8লৈকে। এটা কি আছে ধন্যবাদ। ইয়াৰ পাছতে আমি এইখন হৈছে গাই নদী আৰু এতিয়া আমি গাই নদী দলং ক্ৰছ কৰিছোঁ আৰু আমি এতিয়া চিলাপথাৰলৈ যাম বাইপাছেৰে। এয়া পুকীয়া মেডিকেল হৈ যাম। এইফালে পুকীয়া মেডিকেলখন আছে ইয়াতে। এতিয়া আহি পালোঁ আমি চিলাপথাৰ। এয়া হৈছে চিলাপথাৰ টাউনখন আৰু আমি যলৈকে গৈ আছোঁ তাত যাবলৈ হ'লে ৰেল লাইনটো আমি ক্ৰছ কৰিব লাগিব আৰু এইখিনি সময় হৈছিলে ট্ৰেইন অহা টাইম, সেইকাৰণে অকণমান ভিৰ হৈছে। এতিয়া ট্ৰেইনখন গৈছেগৈ আৰু আমি লাহেকৈ যোৱা ষ্টাৰ্ট কৰিছোঁ। ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাবহি হৈছে আৰু আমিও ৰাস্তাটো পাহৰিছোঁ। দুইটাই লাহে লাহে আহি আছোঁ। আপোনালোকে হয়তো গম পাইছে মোৰ থাম্বনেইলখন চাই মই ক'লৈ গৈ আছোঁ। হয়, মই আজি গৈ আছোঁ মালিনী থান দৰ্শন কৰিবলৈ, লগতে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। কলহি এবাৰ যে কৈছে তুমি সেইটো ৰাস্তা ভাবি আছা পথাৰ গ'ল আছিলে যে এতিয়া সেইবিলাক ৰাস্তা নাই। মালিনী থান যেখন পালো কি মানুহ ৰাস্তাটো যে একে খাতৰাই
Badhaye na. এতিয়া বনালে তুমি দেখাই নাই আকৌ আগতে তোমাকে বোলা চাহ এইফালে আহিছিল টিকেট কাটিব লাগে এইখন আছে মেইন গেটখন মই দেখাইছোঁ আগলৈ বোলা আমি ভিতৰলৈ সোমাই আহিছোঁ আৰু এইখিনিতে এটা কথা জনাই দিছোঁ ভিতৰত সোমাবলৈ হ'লে টিকেট লাগিব আৰু জেনেৰেল কাৰণে 10 টকা ষ্টুডেণ্টৰ কাৰণে 5 টকা ফটোগ্ৰাফীৰ কাৰণে 500 টকা বাকী ফৰেনাৰ কাৰণেও আছে মই সেইটো ইমান নটিচ নকৰিলোঁ আৰু আজি প্ৰায় 2 বছৰমানৰ আগত মালিনী থানখন নতুনকৈ ৰিন'ভেটেড কৰিছে সেইকাৰণে খুব ধুনীয়া লাগিছে দেখিবলৈ নতুনকৈ যিসকলে আহিব এটা নতুন পৰিৱেশ দেখিব আৰু যিসকলে বহুত বছৰ অহা নাই তেখেতলোকো এটা নতুন পৰিৱেশ দেখা পাব বহুতে হয়তো মালিনী থানৰ বুৰঞ্জী জানে আৰু মই যিমানখিনি জানো আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ এই মন্দিৰভাগ অৰুণাচল প্ৰদেশৰ পশ্চিম চিৰাং জিলাৰ লেখাবালিত অৱস্থিত আৰু এই মন্দিৰভাগ চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে 1500 শতিকামানতে বনাইছিল লোকৰ বিশ্বাসৰ মতে শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক হৰণ কৰি আনিছিল ইয়াতে আশ্ৰয় লৈছিল দেৱী পাৰ্বতীৰ ওচৰত তেতিয়া দেৱী পাৰ্বতীয়ে এডাল ফুলৰ মালাৰে উপহাৰ দিছিল শ্ৰীকৃষ্ণক আৰু শ্ৰীকৃষ্ণ সন্তুষ্ট হৈ পাৰ্বতীক মালিনী নাম দিছিল আৰু এইটো মন্দিৰ ওপৰত প্ৰায় 1 কিলোমিটাৰমান আঁতৰত এটা মন্দিৰ আছে সেই মন্দিৰটোৰ নাম হৈছে ৰুক্মিণী থান য'ত শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে এৰাতি তাতে কটাইছিলে জিৰণি লৈছিলে বুলি জনা যায় লোকবিশ্বাসৰ মতে কিন্তু আমি যাবগৈ নোৱাৰিলোঁ আমাৰ শৰীৰটোৱে নাটানিলে ইমান দূৰলৈ যোৱাটো আৰু আমি অলৰেডি আগত গৈছোঁৱে তালৈ সেইকাৰণে আৰু যোৱাৰো বহুত দেৰি হৈছিল ঘৰৰ পৰা ওলোৱাটোৱে দেৰি হ'ল আমি সেইকাৰণে মালিনী থানলৈকে গ'লোঁ মনৰ ইচ্ছাটো মালিনীৰ আগত প্ৰকাশ কৰিলোঁ আৰু যদি সেই আশাটো পূৰ্ণ হয় নিশ্চয় আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু মা মালিনীৰ আশীষ লৈ পিনি আমি মন্দিৰ চাৰিওফালে এনেদৰে 3 পাক ঘূৰিলোঁ আৰু ইয়াৰ মাইনাই কৈ আছে মনৰ আশাটো কি তেওঁহে জানে আৰু এয়া হৈছে আৰ্কিঅলজিকেল ছাইট য'ত শিলেৰে কটা মূৰ্তিসমূহ সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে এয়া আপোনালোকক দেখাইছোঁ মোৰ কেমেৰাত ভালদৰে আহিছে নাই মই ধৰিব পৰা নাই কিন্তু শিলেৰে কটা যিসমূহ মূৰ্তি মই ধুনীয়াকৈ দেখা পাইছোঁ আগত এইটো মিউজিয়াম ওপৰত আছিলে এতিয়া তলত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে যাতে ভক্তসকলে ওপৰত কষ্ট হয় ন তলতে ধুনীয়াকৈ চাব পাৰে আৰু কিমান ওপৰত আছে ধীৰে ধীৰে কি হ'ল হাঁহি আছে যে কেমেৰামেন বনোৱাইছে লগত বহা থেংক ইউ ভিজিট এগেইন থেংক ইউ এণ্ড ভিজিট এগেইন আপোনালোকো আহিব পাৰে খুব ধুনীয়া জেগা আৰু বেছি কষ্টও নহয় ন কষ্ট নহয়নে অলপ অলপ হয় কষ্ট ভগৱানৰ নামত অকণমান কষ্ট কৰিবই লাগিব কিন্তু আমি একদম ওপৰলৈকে নগ'লোগৈ দেৰিও হ'ল এইফালে আজি মাইনা যাবগৈ হেনো
তথাপি ৰাস্তা ওলালোগৈ বাৰু এইফালে লেখাবালি হৈ অৰুণাচলৰ ভিতৰত সোমাই বালি বস্তিৰে দি মামা ঘৰৰ নিলখত আছে তাত সোমাই তাৰপিছত ঘৰমুৱা হ'লোঁ শেষত ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে তেখেতলোকক কৈছোঁ তেখেতলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই যদি সঁচাকৈ ভাল পাইছে কমেণ্ট এটা দিব তাৰ পৰা অকণমান ইনস্পাইৰেশ্যন হওঁ লগতে সাহস পাওঁ ভিডিঅ'টো বনাবলৈ ভাল লাগে আৰু মই বহুত মানে সৃষ্টি হয় জানেনে ভিডিঅ' এডিট কৰিব মন নাযায় আৰু এতিয়া মই যোনদিনাখন আপোনালোকক আপলোড কৰি ভিডিঅ'টো দিছোঁ সেইদিনাখন হৈছে মঙলবাৰ আৰু মই গৈছিলোঁ দেওবাৰে চাওক তেনেহ'লে গম পাইছে আৰু মই কিমান সৃষ্টি কাৰণ আপোনালোকে যদি ভিউজ নিদিয়ে বা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব একো নকৰে ভিডিঅ' বনাবলৈ মন নাযায় মোৰটো একদম নাথাকে তথাপিও ব্যস্ততাৰ মাজত অকণমান সময় উলিয়াই পিনি এনেদৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰোঁ আপোনালোকৰ মাজত এই বুলিয়ে নহয় যে অকল ভিডিঅ'টো ভিউজ আহক বুলি মেমৰিজ হিচাপে থাকক ইউটিউবৰ জৰিয়তে মই ইউটিউবত ছেভ কৰি ৰাখোঁ সেয়াই প্ৰয়াস বুলি মই ভাবোঁ ফাইনেলি ঘৰ পাই গ'লো দেই আজি ৰখি আছে এইজনী চা পাহলি 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 ঐ যে গা ধুলে নেকি আৰু এটা কথা ক'বলৈ থাকিলেই নহয় চবচে ডাঙৰ কথাটো হৈছে যে পোনপ্ৰথমবাৰৰ বাবে বিয়াৰ পাছত আমি এইদৰে নাম মন্দিৰলৈ গৈছোঁ সৌভাগ্যৰ কথা লাষ্টত এই টিকলুটো দেখাই দিছোঁ চাওকচোন ইমান কিউট হয় আৰু বহুত পাতলা হয় একদম খাবলৈ নিদিয়ে নেকি মানুহ ঘৰত আমাৰ যে পাৰিলে কিমান খাব দিওঁ ন গধু পাই থাকোঁ আৰু মোৰ বেয়া লাগিছে কিন্তু মাইনাই লৈ আহিব নিদিলে পোৱালিটো সুধিছোঁ তাক নিদিয়ে কিন্তু কেমেৰাটো মজা লৈ যানে মাইনা